সকলোৰে ভাল মোৰো ভালেই বহুদিনৰ হ'ল মই ব্লগ দিব পৰা নাই আৰু কভাৰ ভিডিঅ'টো দিবই পৰা নাই সেইকাৰণে ভাবিলোঁ আজি মই অকণমান বাহিৰলৈ ওলাই যাম বজাৰ কৰিম কিছু সেইকাৰণে ভাবিলোঁ মোৰ লগতে আপোনালোককো লৈ যাওঁ মই আজি কি বজাৰ কৰিম আপোনালোককো দেখুৱাম আৰু সেইকাৰণে এতিয়া ভাত খোৱা নাই দুপৰীয়া ভাত খাই ল'ম সেইকাৰণে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' মই এতিয়া ভাত পানী খাই ওলাই লওঁ আৰু আপোনালোকেও মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ গতিকে চাই থাকক ভিডিঅ'টো আৰু মই ভাত খাই এতিয়া ওলাই যাম একেবাৰে তেতিয়াই লগ পাম মই ওলালোঁ এতিয়া গৈ আছোঁ আমি খোজকাঢ়ি আৰু মাহঁতৰ ৰুমৰ পৰা ওচৰতে হয় বেছি দূৰ নহয় এতিয়া গৈ আছোঁ চ' ব'লক এতিয়া আপোনালোকক দেখুৱাম ইমান কিউট ফ্ৰক বিভিন্ন কালাৰৰ পিনে মাও মাতি আছে মাও চাই আছে ইমান কিউট টপছ কিউট ফ্ৰকছ কিন্তু মই সেইকেইটাতে চকু সেইকাৰণে মই আকৌ চাব গ'লোঁ সেইকেইটা যিহেতু বহুত গৰম দি আছিলে সেইকাৰণে ফেনৰ তল পালোঁ মই সেইকাৰণে অকণ ভাবিলোঁ অকণমান ঠাণ্ডা হৈ সেইকাৰণে আকৌ বজাৰত লাগি যাওঁ মই এতিয়া মাক বিচাৰি আছোঁ মাক ক'ত থাকিলে মাক দেখি পালোঁ সেইকাৰণে ভাবিলোঁ সেইকাৰণে আকৌ ঘূৰিলোঁ মই ঘূৰি কেনে আকৌ মোৰ ভাল লগা ঠাই সেইখিনি বজাৰ কৰা প্ৰায় হৈয়ে গ'ল অকণমান আছে তাৰপিছত লৈ আছোঁ লাহেকৈ আৰু যিহেতু ইমান ভিৰ নাই কাৰণে ইমান অসুবিধা হোৱা নাই আপোনালোকে নিশ্চয় ভাবি আছে মই ক'ত গৈ আছোঁ গতিকে মই ক'ত গৈ আছোঁ চাই থাকিবৰ কাৰণে ভিডিঅ'টো চাই থাকক বজাৰ কৰা হ'ল এতিয়া আমি খাব সোমাইছোঁ ইয়াতে মই কিবাকিবি বকি আছিলোঁ কিন্তু একো শুনা নাই কাৰণ ওচৰেদি মেইন ৰাস্তা গাড়ী চাউণ্ডৰ একো শুনা পোৱা নাই আৰু হুলস্থুল হৈ আছিল অকণমান সেইকাৰণে আৰু মই কৈ আছিলোঁ যে ইয়াতে যি আমি অৰ্ডাৰ দিছিলোঁ একো নাই কাৰণ কৰোণাৰ কাৰণে বহুদিন বন্ধ আছিলে সেইকাৰণে যি আছে তাকেই খাই কেনে ৰুম যাওঁ বুলি ভাবিলোঁ ৰুম যাম সেইকাৰণে এতিয়া গৈ আছোঁ আৰু গৈ কেনে যদি বেছি ভাগৰ নালাগে কি কিনিলোঁ দেখুৱাম আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে সেইটো যোৱাকালি আহি কেনে বহুত ভাগৰ লাগিলে সেইকাৰণে আহি শুই দিলোঁ ভাত পানী খাই সেইকাৰণে ভাবিলোঁ মই আজি ৰাতিপুৱা ভিডিঅ'টো বনাই দিওঁ মই কি বজাৰ কৰিলোঁ পিছদিনৰবিলাক ইগন'ৰ কৰিবৰ কাৰণে এবাৰ মই থাকোঁ সৰু ৰুম সেইকাৰণে য'ত যি বাৰতে থোৱা আছে বস্তুবিলাক যোৱাকালি বিশালত বহুত অফাৰ চলি আছিলে কাৰণে অফাৰটো কিছুমান বস্তু পাম আৰু আমি কি কিনিলোঁ